নমস্কাৰ। আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সংগঠনে পুনৰবাৰ আমি ফেচবুক লাইভৰ মাধ্যমেৰে সমূহ কৰ্মী সহায়িকা বান্ধৱীসকলক অৱগত কৰিব বিচাৰিছোঁ। আমি দীৰ্ঘদিন ধৰি মাননী বৃদ্ধিৰ প্ৰস্তাৱটোক লৈ আমি দীৰ্ঘদিন ধৰি আন্দোলনৰ পথতে আছোঁ। মাননী বৃদ্ধিৰ প্ৰস্তাৱটো আমি যোৱা সঞ্চালক মহোদয়ে যোৱা 23 চনৰ 12 অক্টোবৰ তাৰিখে চৰকাৰলৈ প্ৰেৰণ কৰিছিল। সেই প্ৰস্তাৱটো আজিলৈকে কোনো চৰকাৰীভাৱে ঘোষণা নহ'ল। আজিলৈকে চৰকাৰীভাৱে ঘোষণা নহ'ল, কোনো খা খবৰ আমি পোৱা নাই চৰকাৰী ফালৰ পৰা। কিন্তু আমাৰ সঞ্চালক মহোদয়ৰ তৰফৰ পৰা আমাক যোৱা সময়ছোৱাত প্ৰায় 10 বাৰ পৰ্যন্ত আমাক আলোচনাত মাতিছে। এই দাবীৰ ভিত্তিত মাননী বৃদ্ধিৰ দাবীৰ ভিত্তিত সঞ্চালক মহোদয়ে কৈছে যে চৰকাৰে আপোনালোকৰ কাম পজিটিভলি আছে, আপোনালোকৰ মাননী বৃদ্ধিটো হ'ব। যোৱা সময়ছোৱাত আমি সচলত আমি 21 দিন আমি ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ এই বিষয় লৈ, অন্য একো নাই। আমাৰ কোনো ইচ্ছা নাছিল ৰাজপথত ওলাবলৈ। আমি মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় অজন্তা বাইদেউলৈ আমি বহুবাৰ আমি আলোচনা কৰিছোঁ আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। তাৰ ভিত্তিত আমি আজিলৈকে কিন্তু এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো ঘোষণা নহ'ল। শেষত আমি যোৱা 2 নৱেম্বৰত ক্ষমা কৰিব 2 নৱেম্বৰত আমাৰ সঞ্চালক মহোদয়ে আলোচনাত মাতিলে। এই আলোচনা আছিল, তেখেতসকলে কৈছে যে আপোনালোকৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো অহা বাজেটত উত্থাপন হ'ব আৰু আগন্তুক বাজেটত উত্থাপন হ'ব আৰু ঘোষণা হ'ব চৰকাৰীভাৱে। আমি আদৰণি জনাইছোঁ, কিন্তু এই উত্থাপিত বাজেট যে হ'ব এইটো চৰকাৰীভাৱে এটা লিখিত বিজ্ঞাপন পেপাৰতে হওক বা নিউজতে হওক যদি ক'লে হয় আমি শান্তই লভিলোঁ হয়, কিন্তু চৰকাৰীভাৱে কোনো এটা বিজ্ঞাপন নোপোৱাৰ ক্ষেত্ৰত আমি অলপ সন্দেহত আছোঁ। সেইকাৰণে আমি পুনৰবাৰ ফেচবুক লাইভৰ মাধ্যমেৰে আমি আমাৰ সঞ্চালক মহোদয় আমি চৰকাৰকো আমি অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে তেখেতসকলে এই জাননীটো প্ৰকাশ কৰে অহা 20 ডিচেম্বৰৰ ভিতৰত। অন্যথা কিন্তু পুনৰবাৰ আমি 23 ডিচেম্বৰৰ পৰা আমি পুনৰবাৰ ৰাজপথত কিন্তু ওলাবলৈ আমি বাধ্য হ'ম। কাৰণ এইকাৰণে কৈছোঁ, মাননী বৃদ্ধি আমাক জানে, সকলোৱে জানে, আপোনালোকে সকলোৱে জানে, তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাড়ী কৰ্মী সহায়িকাই 6টা সেৱা আগবঢ়াৰ উপৰিও BLO, NRC, পলিঅ' অন্য কামৰ ক্ষেত্ৰত অৰুণোদয় সকলো কামত আমাক নিয়োগ কৰে। আমাক মাননী বৃদ্ধি বঢ়াই দিয়াৰ কথা কৈছিলোঁ। এতিয়া চৰকাৰে কি কৰিছে, এখেতসকলে যে মাননী বৃদ্ধি নকৰি কামৰ পৰা বঞ্চিত কৰাৰ ক্ষেত্ৰত লাগি আছে, যে কাম কমাই দিব, তথাপি মাননী বৃদ্ধিৰ কথাটো তেওঁলোকে ঘোষণা কৰা নাই, মুখেদিয়ে কৈছে। মুখেদিয়ে কোৱা কথাটো কিমান বিশ্বাসযোগ্য হ'ব, কিমান আইনমতেদি জনা হ'ব, এইটো কিন্তু ডাঙৰ কথা হ'ব। গতিকে নিশ্চয় আমি আশা কৰিছোঁ 20 ডিচেম্বৰৰ ভিতৰত চৰকাৰী জাননী যাতে প্ৰকাশ কৰে, অন্যথা কিন্তু আমি পুনৰবাৰ আন্দোলনত ঘোষণা কৰিবলৈ বাধ্য হ'ম। কাৰণ জানে কামৰ বোজা ইমানেই হৈছে আমাৰ যে মোবাইল দিম বুলি কৈছে, মোবাইলৰ মাধ্যমেৰে আমাক পোষণৰ কাম কৰিব লগাইছে। যোৱা নৱেম্বৰ মাহত দিয়া কথা, আজি যোৱা 2 তাৰিখে 2 নৱেম্বৰত যি আলোচনা হৈছিল, সঞ্চালক মহোদয়ে ক'লে কেন্দ্ৰীয় চৰকাৰে মোবাইল দিয়া বন্ধ কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰে মোবাইল দিয়া বন্ধ কৰিছে, তে পোষণৰ কাম কেনেকৈ কৰিব আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাই, কওকচোন বাৰু। এই প্ৰশ্ন আমি বাৰে বাৰে আহি আছে, বিভিন্ন হাৰাশাস্তি হৈছে। আজি আমাৰ উদাহৰণ আছে, আজি শিৱসাগৰ জিলাৰ আৰবাং প্ৰকল্পৰ এগৰাকী চাহিদা বেগম বাইদেৱে মৃত্যুকো আঁকোৱালি ল'বলৈ তেখেতে সেই দিখৌ নদীত জাপ দিছিল। ভাগ্য ভাল, ৰাইজে দেখা পালে, আজি ৰিপৰ্টাৰে দেখা পালে, আজি আমি পেপাৰে পত্ৰ পাবলৈ পাইছোঁ। এনেকুৱা হাৰেছমেণ্ট কোন হেৰিৰ লগত আছে? এই মহিলাগৰাকীয়ে, এগৰাকী মহিলাই এদিনত 102 টকা 50 পইচা হাজিৰা পায়, কোন দেশত আছে? এই প্ৰশ্ন কৰিছোঁ আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়। গতিকে অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিব, সেই আশা ৰাখিছোঁ আমি। ধন্যবাদ। মোৰ মাজত আছে আমাৰ সভানেত্ৰী, উপসভানেত্ৰী ভাগ্যলতা বাইদেউ, তেখেতকো মই দুআষাৰমান ক'বলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আমাৰ সমূহ বান্ধৱীসকলৰ জ্ঞাতাৰ্থে আমি এটা কথাই জনাম যে আমি ইমান আন্দোলন কৰাৰ পিছতো চৰকাৰে যিহেতু আমাৰ দাবীসমূহ মানি লোৱা নাই, সেইটো আমাৰ সকলো কৰ্মী সহায়িকা বান্ধৱীয়ে ক্ষোভিত হৈ আছে। আৰু আমাৰ কৰ্মী সহায়িকা বান্ধৱীৰ লগতে আচলতে আমাৰ আজিকালি ৰাইজসকলেও আমাৰ কাৰণে বহুত দুখ প্ৰকাশ কৰে।
কাৰণ আপোনালোকৰ কাম হিচাপে আপোনালোকৰ আচলতে মাননি একেবাৰে হোৱা নাই হয় আমি আপোনালোকৰ কাৰণে দুখ কৰোঁ আপোনালোকৰ প্ৰাপ্যখিনি পোৱাটো আমিও বিচাৰোঁ তেনেকৈ আমাক ৰাইজে আচলতে সহানুভূতি আগবঢ়ায় কিন্তু চৰকাৰেহে আমাৰ প্ৰতি কোনো সহানুভূতি আগবঢ়োৱা নাই তাৰ কাৰণে আমি খুবেই দুখিত এতিয়া মোবাইলৰ কথা আমাৰ আগমুহূৰ্তত আমাৰ সম্পাদিকা বাইদেউগৰাকীয়ে কৈ উঠিলে এই যে মোবাইলসমূহ আমাক প্ৰথমতে ইমান নিম্নতম মানৰ মোবাইল দিছিলে তাত আমি কাম কৰিবলৈ অসুবিধা পালোঁ আৰু মোবাইলসমূহ আমাৰ সকলো মোবাইল বিকল হৈ গ'ল তেনে ক্ষেত্ৰত আমি মোবাইলত কাম কৰিব নোৱাৰা হৈ গ'লোঁ কিন্তু আমাৰ মোবাইলৰ কাম মানে লাগিবই পোষণ টেকাৰৰ কাম আমি কৰিবই লাগিব পোষণ টেকাৰ অবিহনে আমাৰ যিখিনি মাননি আমি পাই আছোঁ সেইখিনিও আমি নাপাম সেইখিনিৰ পৰাও আমি বঞ্চিত হ'ব লাগিব তেনে ক্ষেত্ৰত এতিয়া যে আমাৰ যে পোষণ টেকাৰত কাম কৰিব পৰাকৈ যে এটা মোবাইল আমাক যোগান ধৰা নাই যোগান ধৰিম বুলি কৈও যে চৰকাৰে এতিয়ালৈকে যোগান ধৰা নাই কিন্তু এতিয়া এনেকুৱা অফিচৰ ফালৰ পৰা হেঁচা আহিছে যে যিটো নিজৰ এৰিয়াৰ বেনিফিচাৰী সেই বেনিফিচাৰীখিনিৰ মানে আমি ছাৰ্ভে কৰিব লাগে তাত মোবাইলত পোষণ টেকাৰত ভৰাব লাগে একেবাৰে আধাৰ নম্বৰ সহ গতিকে সেইখিনি কৰিবলৈ যাওঁতে আমাক এটা ভাল মোবাইল লাগিব সেই মোবাইলত আমি সকলো ডাটা ভৰাব পাৰিব লাগিব কিন্তু এনেকুৱা হৈছে আমি মোবাইলটো সদায় অপেন কৰিব লাগে সেই অপেন কৰাৰ ক্ষেত্ৰত আমি বেলেগৰ মোবাইলৰো সহায় আমি ল'ব পাৰোঁ কিন্তু এনেকুৱা আমাৰ ইমান এটা এৰিয়াৰ যেতিয়া ছাৰ্ভে ভৰাবলগীয়া হ'ব সেইখিনি কৰিবলৈ কিন্তু আমি বেলেগৰ মোবাইলৰ সহায় ল'ব কেতিয়াও নোৱাৰোঁ কিন্তু এতিয়া এনেকুৱা হেঁচা পৰি আহিছে এই হেঁচাত কাৰণে আমি মোবাইল কিনিবও নোৱাৰোঁ কামো কৰিব নোৱাৰোঁ এনেকুৱা অৱস্থা হৈছে তেনে ক্ষেত্ৰত আমাৰ বহু বান্ধৱী কিন্তু হতাশাত ভুগিছে হতাশাত ভুগি কি কৰিম কি নকৰিম এনেকুৱা পৰিৱেশ আহি বহুতে কিন্তু আত্মহত্যাৰ ওপৰত হয়তো বাছি ল'বলগীয়া হৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ বান্ধৱীসকলে কি আত্মহত্যা কৰাটোৱে আমাৰ চৰকাৰে বিচাৰিছে নেকি বাৰু আমাৰ যদি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে আমাৰ মোবাইলৰ মানে যিটো দিম বুলি এটা আমাক জনাইছিলে সেইটো বন্ধ কৰা বুলি ক'লে তেতিয়াহ'লে আমাৰ যিটো পোষণ টেকা সেইটো উঠাই দিয়ক তেওঁলোকে আমাৰ মোবাইলত আগতে আমি যেনেদৰে বহীত আমি কামবিলাক কৰিছিলোঁ ঠিক তেনেদৰে আমাক বহীত কৰাই ব্যৱস্থাটো কৰি দিয়ক মোবাইল যদি দিব নোৱাৰে মোবাইল যদি যোগান ধৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ মোবাইলৰ ব্যৱস্থাটো উঠাই দি আমাক পুনৰ আগৰ দৰে বহীত কাম কৰিব পৰাকৈ আমাক দিয়ক গতিকে আমি সেইটো অনুৰোধ জনাইছোঁ হয় মোবাইল যোগান ধৰক নহয় আমাৰ পোষণ টেকাটো উঠাই দিয়ক পোষণে যিহেতু আমাক শোষণ কৰিছে গতিকে সেই শোষণৰ পৰা আমাক ৰক্ষা কৰক আমি সেইটোৱে বিচাৰিছোঁ আৰু সহায়িকাসকলৰ পদোন্নতিৰ ক্ষেত্ৰত আমাৰ দাবী আছিলে কৰ্মৰত সহায়িকাসকলে পদোন্নতি পাব লাগে কৰ্মী অবিহনে আমাৰ সেই চেণ্টাৰটোত যিটো চেণ্টাৰত কাম কৰি আছে সেই কৰ্মৰত সহায়িকাগৰাকীয়ে আচলতে পদোন্নতিটো পাব লাগে আৰু তাত আমাক সঁহাৰিও জনাইছিল যে সহায়িকাগৰাকীয়ে পদোন্নতি পাব কিন্তু এতিয়া আমি দেখি আহিছোঁ কোনো সহায়িকাক পদোন্নতি বৰ্তমানলৈকে দিয়া নাই আৰু এনেকুৱা কৰিছে যে যিটো চেণ্টাৰত এগৰাকী সহায়িকাই আজি 20-22 বছৰে ধৰি কাম কৰি আছে সেই সহায়িকাগৰাকীক বাদ দি বেলেগ সহায়িকা আনি হয়তো তাত মানে কামত খটুৱাইছে বা তাত নিযুক্তি দিছে তেনে ক্ষেত্ৰত যিগৰাকী সহায়িকাই নিজৰ চেণ্টাৰত কাম কৰি আছিল সেইগৰাকী সহায়িকাই যেতিয়া পদোন্নতিটো নাপালে তেওঁ হতাশাত ভুগিছে যিটো এটা তেওঁ আশা পালি আছিল সেই আশাটো তেওঁৰ নিৰাশা হৈ গৈছে আৰু বয়সৰ সীমা আচলতে বেলেগ যেনেকুৱা চাকৰিৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাথাকে প্ৰমোচনৰ ক্ষেত্ৰত আনকি ৰিটায়াৰ হোৱাৰ আগদিনালৈকে প্ৰমোচন থাকে ঠিক তেনেদৰে আমাৰ অংগনবাড়ীৰ ক্ষেত্ৰতো আমি সেইটো বিচাৰিছিলোঁ আৰু সেইটো আমাক সঞ্চালক মহোদয়ে আমাক কথাও দিছিলে যে বয়সৰ সীমা উঠাই দিয়া হ'ব কোনো বয়সৰ সীমা নাথাকিব তেনেকুৱা কৈছিলে কিন্তু এতিয়ালৈকে কিন্তু তাৰ কোনো আমাৰ লিখিতভাৱে আমাক কোনো মানে জাননী দিয়া নাই গতিকে আমি সেইবিলাক বিচাৰিছোঁ আমাৰ সহায়িকাগৰাকীৰ পদোন্নতিৰ খুবেই প্ৰয়োজন সহায়িকাগৰাকীয়ে আমি পদোন্নতি হোৱাটো বিচাৰিছোঁ